অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? নৰেন্দ্ৰ মোদী। স্বাস্থ্যমন্ত্ৰীজনৰ নাম কি? কেশৱ মহন্ত। বনমন্ত্ৰীজনৰ নাম কি? পৰিৱেশ শুক্লবৈদ্য। ভাৰতৰ গৃহমন্ত্ৰীজনৰ নাম কি? অমিত শ্বাহ। অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? ডক্টৰ মনোজ পেগু। ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? ৰামনাথ কোবিন্দ। বনমন্ত্ৰীজনৰ নাম কোৱা? পৰিৱেশ শুক্লবৈদ্য। প্ৰতিৰক্ষা মন্ত্ৰী? ৰাজনাথ সিং। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী? জিতেন্দ্ৰ সিং। আইন মন্ত্ৰী? কিৰেণ ৰিজিজু। উপৰাষ্ট্ৰপতিজনৰ নাম? এম ভেংকায়া নাইডু। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী? জিতেন্দ্ৰ সিং। অসমৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম? জয়ন্ত নেওগ। সৰুপথাৰ সমষ্টিৰ বিধায়কজনৰ নাম কোৱা? শ্ৰী বিশ্বজিৎ ফুকন। নলনী গাঁৱৰ গাঁওবুঢ়াজনৰ নাম কোৱা? শ্ৰী ৰাতিয়া বুঢ়া। তুমি কোন পঞ্চায়তৰ ছোৱালী হয়? গাঁও পঞ্চায়ত। আমাৰ ব্যঞ্জন বৰ্ণ ক ফলা আখৰ কেইটা আছে? 40টা। স্বৰবৰ্ণ অফলা কেইটা আছে? 11টা। কেপিটেল লেটাৰ ABCD আখৰ কেইটা আছে? 26টা। তুমি এটা কবিতা আবৃত্তি কৰিব পাৰিবা নেকি? ইংলিছ পোয়েট্ৰি? Twinkle to guide us. Twinkle little star, how I wonder what you are. Up above the course so high, like a diamond in the sky. When the virgin side is gone, when the nothing sits upon, they destroy a little light, twinkle all the light. A for apple to guide you. A for apple, B for ball, C for cat, D for dog. If all learn my ABC, soon I get man I will be. Baba Belaxi to guide Baba Belaxi, happy annual yesterday. That's for one for my master and one for them. One for the little boy, this to the ৰামায়ণ কোনে লিখিছিল? বাল্মীকি মুনি। মহাভাৰত কোনে ৰচনা কৰিছিল? ব্যাসদেৱ। শংকৰদেৱৰ মাকৰ কি নাম আছিল? শংকৰদেৱৰ মাকৰ নাম সত্যসন্ধ্যা। শংকৰদেৱৰ দেউতাকৰ কি নাম আছিল? কুসুম্বৰ ভূঞা। তেওঁৰ আইতাকৰ কি নাম আছিল? খেলসুতীয়া। শ্ৰীকৃষ্ণ ভগৱানৰ দেউতাকৰ কি নাম আছিল? শ্ৰীকৃষ্ণ দেউতাৰ নাম বসুদেৱ। মাকৰ নাম? মাকৰ নাম দৈৱকী। তোমাক ইংৰাজীত সুধিছোঁ দেই। বাৰ্ডবিলাকৰ নাম তুমি অসমীয়াত ক'বা। মইনা বাৰ্ড কি চৰাই? শালিকী চৰাই। ডোভ বাৰ্ড কি চৰাই? কপৌ চৰাই। পেৰট বাৰ্ড কি চৰাই? ভাটৌ চৰাই। ঈগল বাৰ্ড কি চৰাই? চিলনী চৰাই। ক্ৰ' বাৰ্ড কি চৰাই? কাউৰী চৰাই। স্পেৰো বাৰ্ড কি চৰাই? ভাটৌ চৰাই। স্পেৰো বাৰ্ড। ঘনচিৰিকা চৰাই। পিকক কি চৰাই? কৈ দিয়া পিকক কি চৰাই? পিকক বাৰ্ড। ময়ূৰ নেকি? পিকক বাৰ্ড কি চৰাই কৈ দিয়া। মৌমাখি। নেশ্যনেল বাৰ্ড কি? পিকক বাৰ্ড। নেশ্যনেল এনিমেল? টাইগাৰ। নেশ্যনেল ফ্ৰুট? মেংগো। নেশ্যনেল ফ্লাৱাৰ? লোটাছ ফ্লাৱাৰ। কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত? এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। নামৰূপত কি আছে? সাৰ কাৰখানা। সৰ্থেবাৰত কি আছে? সৰ্থেবাৰীত কাঁহৰ বাচন বৰ্তন।